নমস্কাৰ নিকু প্ৰিয়ংকা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ৰেচিপি লৈ আমাৰ ৰান্ধনি খাৰ ঠিকানত আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ ৰেচিপিত আমাৰ বাবে লাগতিয়াল প্ৰথম বস্তুটো হ'ল এয়া আমাৰ মুৰ্গীটো বাছা হৈ গ'ল। তাৰপিছত এতিয়া আমি ইয়াক পিচ কৰিম জোখমতে আৰু ইয়াৰ লগত লাগিবলগীয়া যিখিনি সামগ্ৰী সেইখিনি আপোনালোকক গুচাই কৰি দেখাই আছোঁ। আজিৰ ৰেচিপিটোৰ বাবে আমি কেইটামান বস্তু লৈ লৈছোঁ। সেইকেইটা হৈছে এয়া আলু 4টা লৈছোঁ, এয়া পিঁয়াজ কেইবাটাও লৈছোঁ। ইয়াত দেখিছে ইয়াৰ পৰা 4টা পিঁয়াজ মই পেষ্ট বনাই ল'ম। 2টা নহৰু লৈছোঁ, এডোখৰ আদা আৰু এয়া গোটা জিৰা, জালুক, কেইখিলামান তেজপাত আৰু এইকেইটা কেঁচা জলকীয়া। তেন্তে ব'লক আমি বাকী কামখিনি কৰি লওঁ। আমাৰ এয়া মাংস কাটা হৈ গ'ল। তাৰপিছতে আমাক লাগিব এয়া মই যে গোটা জিৰা, জালুক, জলকীয়া এইখিনিতে দেখাইছিলোঁ, এয়া পিচি ল'লোঁ। এয়া আদা নহৰু পেষ্ট, এয়া পিঁয়াজ পেষ্ট আৰু এয়া অকণমান দৈ এচামুচমান আৰু মিঠাতেল, কেইটামান গোটা জিৰা, তেজপাত, আলু, পিঁয়াজ। আমাক লাগিব নিমখ, হালধি, অকণমান জলকীয়া গুড়া আৰু গৰম মছলা। এইখিনি বস্তুৰে আমি আজি ৰেচিপিটো তৈয়াৰ কৰিম। এতিয়া আমি মাংসখিনিত গোটেই মছলাখিনি ভালদৰে সানি লওঁ। এতিয়া আদা নহৰুখিনি দিম, তাৰপিছত দিম এইখিনি গোটা জিৰা পিচি লোৱাখিনি, নিমখটো নিজৰ সোৱাদ অনুসৰি দিব, কিমান কম লাগে বেছি লাগে। মই 1 চামুচ 2 চামুচ দিম। হালধি দিছোঁ 1 চামুচ। দিছোঁ জলকীয়া গুড়া আৰু অকণমান দিম মিঠাতেল। তাৰপিছত ভালদৰে মিহলাই দিম। আমাৰ ভালদৰে মিহলোৱা হৈ গ'ল আৰু এইখিনি আমি আধা ঘণ্টামানৰ কাৰণে থৈ দিম। প্ৰথমতে গেছটো জ্বলাই লওঁ, কেৰাহী এখন পাতি দিওঁ। মই যে দেখাইছিলোঁ আলুখিনি, এতিয়া মই ফ্ৰাই কৰি ল'ম। কেৰাহীখন অকণ গৰম হ'বলৈ দিছোঁ। এতিয়া আমাৰ কেৰাহীখন গৰম হৈছে। মিঠাতেল, আমাৰ তেল গৰম হৈছে। ইয়াতে অকণমান নিমখ দিম, নিমখখিনি দিলোঁ। এতিয়া আলুখিনি ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই এইখিনি কাঢ়ি ল'ম। এইখিনি কাঢ়ি ল'লোঁ। ইয়াতে মই মিঠাতেল আৰু অকণমান দিম।
বনায়, কিন্তু সকলোৰে প্ৰণালীবিলাক বেলেগ বেলেগ। মই আপোনালোকেও আজি এনেধৰণে বনাই পেলাই দেখালোঁ। যদিহে ভাল লাগে মোৰ দৰে বনাই চাবচোন। আমাৰ তেল গৰম হৈ আছে। দিম পিঁয়াজ, পিঁয়াজখিনি আধা ভাজা হোৱালৈকে থ'ব। যদিহে পিঁয়াজখিনি বেছিকৈ ভাজা হয় তেনেহ'লে মাংসটো ভাজাৰ পিছত মানে বেছিকৈ ভাজি যায় আৰু পুৰা পুৰা নিচিনা লাগে, ৰংটো দেখিবলৈ ভাল নহয়। এতিয়া এই পেষ্টখিনি দি দিম। ধুনীয়াকৈ লৰাই দিম। আৰু পিঁয়াজৰ পেষ্টখিনি দিওঁতে গেছৰ ফ্লেমটো অকণমান ল' কৰি দিব। এয়া আমাৰ পিঁয়াজ ভাজা হৈ গ'ল। এতিয়া ইয়াতে দিম মাংসখিনি। মাংসখিনি ইয়াত দি থোৱা আছে মছলা। ভালদৰে লৰাই দিম। ভালদৰে লৰাই দিলোঁ। এতিয়া ঢাকি দিম আৰু 5 মিনিটৰ মূৰে মূৰে চাই থাকিব যাতে মাংসখিনি লাগি নধৰে। এতিয়া মই অলপ সময় ভাজি ল'লোঁ। এতিয়া মই ফ্ৰাই কৰি থোৱা আলুকেইটাও দিম। এয়া ভালদৰে মিহলোৱা হৈ গ'ল। এতিয়া আকৌ এবাৰ ঢাকি দিম। এতিয়া আমি ইয়াতে দিম এচামুচমান, ডাঙৰ চামুচেৰে এচামুচমান দৈ। এতিয়া ভালদৰে মিহলাই দিম। আৰু দিম গৰম মছলা। মিক্স কৰি দিলোঁ। এতিয়া আমি এয়া লৰাই দিলোঁ। এতিয়া আমি অলপ সময় ভাজি পেলাই ইয়াতে পানী দিম। গৰম পানী ব্যৱহাৰ কৰিব। এতিয়া এয়া ভাজি ল'লোঁ। এতিয়া গৰম পানী দিম। গৰম পানীখিনি একেবাৰে দি নিদিব, গোটেইখিনি কমাই কমাই দিব। এতিয়া জোখমতে পানী দি দিম। আৰু অকণমান এনেধৰণে লৰাই দিম। এতিয়া আমি মাংসখিনি উতলিব দিম 10 মিনিটমান। গৰম পানী দি উতলিবলৈ দিয়া মাংসখিনি এয়া ৰেডি হৈ গ'ল। দেখিছেনে ধুনীয়া এটা ৰং হৈছে।
আপোনালোকেও মোৰ ধৰণে বনাই চাব পাৰে, খাবলৈ ভাল লগা হয়। এতিয়া আমি গেছটো বন্ধ কৰি দিম। আমাৰ ৰেচিপিটো ৰেডি হৈ গ'ল। যদিহে আমাৰ ভিডিঅ'টো চাই ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।